হে আমাৰ বছৰ ছোৱালী লিজা নহয়নে? হয় হয় দাদা, সেয়া আমাৰ বছৰ ছোৱালী লিজাই হয়। লিজাই বুটলি অনা ল'ৰাটোৰ লগত কি কৰি আছে? নাই নাই, বছক ফোন কৰিব লাগিব। বছ টাইগাৰে ফোন কৰিছে। হেল্ল' টাইগাৰ, ক কি হ'ল? সিহঁতৰ অলপ এতিয়াই ধৰি লোৱা, ৰাস্তাৰ পৰা বুটলি অনা ল'ৰাৰ লগত মোৰ ছোৱালী কেতিয়াও বিয়া Subscribe now and press the bell icon. মোৰ কাৰণে ডেভিডক দেউতাই শুনি ল, তোৰ মাৰ গৰ্ভৰ পৰা জন্ম লোৱা সন্তানক কি কাৰণে মৃত্যুদণ্ড দিছিলে? আৰু তই তুলনীয়া ল'ৰা হৈ মোৰ ছোৱালীৰ লগত প্ৰেম শুনি ল, তোক মই প্ৰথমবাৰৰ কাৰণে মাফ কৰি দিছোঁ, আৰু নেক্সট টাইম যদি ক'ৰবাত মোৰ ছোৱালীৰ লগত তোক দেখা পাওঁ, য'তেই হ'লো তাতেই মাৰিব। কথাষাৰ মাথাত ভালকে সোমাই ল। উঠা উঠা, এই টাইগাৰ, ইয়াক যাবলৈ দে, মোৰ চকুৰ আগৰ পৰা ইয়াক এতিয়া যাবলৈ দে। হেল্ল' টাইগাৰ, তই যাচোন, আমাৰ লিজা আৰু ডেভিডে টিউচনত লৈ পাৰত বহি কিনে কথা পাতি আছে। এই আনাত ডেভিডৰ ইমান সাহস, ৱাৰ্ণিং দিয়াৰ পিছতো। ৰ'ব, মই এতিয়াই গৈ আছো। যদি কথাটো সঁচা না মিছা তই চাই আহিবি যা, মোক ফোন এটা কৰ ইমিডিয়েট। এই ডেভিড, তোক মাৰি তোৰ ডেড বডি দেউ ডুবিত পেলাই দিম। মোৰ বডি নাথাকিব পাৰে, ধন নাথাকিব পাৰে, কিন্তু মোৰ বডি। এই ভাইজান, যা তাক খতম কৰি আহ। আমাৰ পাৰ্টনাৰটোক কেনেকৈ চিট কৰিলে দেখে নাই? খালি হাতে আহিছো, বেয়া আছে খালি হাতে। ক'ত গৈছ? পঞ্চিতে লাগিছিলে।
ৰহ ক'ত যাব লৈছ পাৰিলে তই মোকো মাফ কৰি দিবি যি হ'ল চব মোৰ কাৰণে হ'ল আজি ভাই তোক গতালো তই ভালদৰে থাকিবি